সঁচাই পাহৰিলে নেকি ৰিয়া? নে ব্যস্ততা বহাৰ কাৰণে অভিনয় কৰিছে? নে ৰবিন বেলেগ কাৰোবাৰ প্ৰেমত পৰিল? হেল্ল', কোৱাচোন। তোমাৰ নামটো জেচমিন নহয় জানো? হয়, তুমি মোক ফ'ল' কৰি আছিলা ন? তুমি কলেজ যাওঁতে পাই তোমাক দেখোঁ, কিন্তু কথা পতাহে হোৱা নাই। তোমাকো প্ৰায় দেখোঁ মই সেই দোকানখনত। তুমি কবিতা লিখা ন? তোমাৰ কবিতা পঢ়িছিলোঁ। ভাল লিখা তুমি। থেংক ইউ। বাট কথা এটা সুধো তোমাক। চিয়'ৰ চিয়'ৰ। তুমি তোমাৰ হৃদয়খন কাৰোবাক স্থান দিছানে? নাই, কিয় সুধিলা? নাই, সুধিলোঁ। এই যৌৱনৰ পৰশত প্ৰেম নকৰিলে কেতিয়া প্ৰেমত পৰিবা? প্ৰেমত এতিয়াই পৰিলে ভাল হ'ব জানো? প্ৰেমে নামানে কোনো বয়সৰ সীমা। প্ৰেমে মাথো সজাই ৰাখে দুজনৰ হৃদয়ৰ ৰেখা। হয় বাৰু। কিন্তু কেতিয়াবা মোৰো মন যায়, তুমি ফুল হৈ ফুলি থকা ফুলপাহত পখিলা হৈ পৰিব। মোকেই কৈ আছা ন? এজন ল'ৰাই যেতিয়া এনেদৰে কয়, তেতিয়াতো নিশ্চয় জানিব লাগে যে কৈ থকা কথাবোৰ শুনি থকা গৰাকীকে কৈ আছে। ভেৰি ইণ্টেলিজেণ্ট। তুমি কথা পাক লগাই ক'ব জানা, আৰু সেই পাকত বেলেগক খামোৰ খুৱাবও জানা। কিন্তু তোমাৰ লগত কথা পাতি সঁচাই ভাল লাগিছে। কিন্তু মোৰ উত্তৰ পাবলৈ তুমি অপেক্ষা কৰিব লাগিব। অ'কে, ৰখিম তোমাৰ কাৰণে জীৱন জুৰি। জীৱন জুৰি ৰখিব নালাগে দিয়া, অতি সোনকালেই জনাম। কলেজ আহিবানে তুমি? অ'কে, বাই। ৰিতু, ব'লা না কফি একাপ খাই আহোঁ। ৰবিন, আজিকালি তোমাক অলপ বেলেগ দেখা পাওঁ। খালি কফি খাব যাওঁ কৈ থাকা। আৰু মানুহটো কিবা ৰোমান্টিক হৈ পৰিছা, গম পাইছানে? আগতেতো তেনে নাছিলা তুমি। মই কফি খাবলৈ ধৰিলেও তুমি কোৱা খাব মন নাই, নাযাওঁ। আচলতে কথাটো কি তোমাৰ? এপাহ মৰম লগা ফুলে মোক মুহি পেলালে জানা। কোৱাচোন কোৱা, সেই ফুলপাহনো কোন বা? সেই ছোৱালীজনী নেকি? বেটা চক্কৰ চলি আছে। পিছে কথা পতা হৈছে নাই? পাতিছিলোঁ অলপ আগত ফোনত। বেষ্ট অফ লাক বন্ধু। থেংক ইউ ডিয়াৰ। প্লিজ চাপৰ্ট কৰিবা দেই। অ'কে, আছো তোমাৰ লগত, চিন্তা নকৰিবা। এতিয়া ব'লা যাওঁ কফি খাবলৈ। কফি খাব যোৱা নে পিছে তাইকহে চাব যোৱা? ৰিতু, খুল খং নকৰিবা, ব'লা যাওঁ। ৰবিনে বাৰু এইবাৰ সঁচাই প্ৰেমত পৰিছেনে? নে ৰিয়াৰ লগত কৰাৰ দৰে ভালপোৱাৰ অভিনয় কৰিছে? আহকচোন আমি শুনি চাওঁ। মাতা আকৌ, তাইক কি চাই আছা? এই ইমান ছোৱালী আছে, কেনেকৈ মাতোনো? ধেত তেৰিকা, মাতিবহে লাগে। ৰাৱণৰ দৰে হৰ্ণ কৰিব নালাগে নহয়। তুমিও যে আৰু। ৰ'বা মাতি চাওঁ। জেচমিন, শুনাচোন। 1 মিনিট ৰ'বা, কৈছোঁ। কোৱা। তোমাক যে অথনি ফোন কৰিছিলোঁ, তুমি একো নকলা। ইমান এক্সাইটেড হৈ আছানে? অলপতো ৱেইট কৰা। না, বেছি ৱেইট কৰা ভাল নহয়। सिर्फ काम के लिए देर किस बात की? ओके बाबा, आपका रिक्वेस्ट एक्सेप्ट कर लिया मैंने। रियली? यस। আৰু ৰবিন জেচমিনৰ প্ৰেম গভীৰলৈ বিয়পিব ধৰিল। বহুত অপূৰ্ব সিহঁতৰ প্ৰেম। আৰু এদিন দুদিনকৈ 1 মাহৰ পিছত ৰবিন, আমাৰ ভালপোৱা এনেদৰে ক'লেই হ'ল ন? ৰবিন, তুমি আগতে কাৰোবাক ভাল পাইছিলানে? নাই, কাকো ভাল পোৱা নাই। নাই, মই বেয়া নাপাওঁ দিয়া। সঁচাটো ক'লে মই কিয় বেয়া পামনো?
নিসংকোচ ক'ব পাৰা। কি জানা, প্ৰতিজনী ছোৱালীয়ে ভালপোৱাজনক বহুত বিশ্বাস কৰি লয়, মন প্ৰাণ জান সকলো দি দিয়ে, কিয়নো জীৱনসংগীজনেই সকলো বুলি ভাবি লয়। আৰু সংগীজনে যদি নেওচা দি থৈ যায় তেতিয়া কেনেকৈ সহ্য কৰিব পাৰে কোৱা? এইবোৰ কি কৈ আছা তুমি? তোমাক আকৌ মই কিয় নেওচা দি থৈ যাম? কিবোৰ যে কৈ আছা। নহয়, মোৰ মুখৰ পৰা কিয় জানো এই কথা ওলাইছে। বাৰু আমাৰো যাবৰ হ'ল, ব'লা যাওঁ। ব'লা। এই প্ৰেমৰ মাজত সঁচাকৈ বিঘিনি আহিব নেকি? নে প্ৰেমৰ মাজত আৰু কোনোবা আহিবলৈ বাকী আছে? সঁচাকৈ যদি ৰবিন আৰু জেচমিনৰ মাজত কোনোবা আহে কি হ'ব? জানিবলৈ অভিমানী মন খণ্ড 3লৈ অপেক্ষা কৰক।